everyone, মোৰ চেনেলৰ ব্লগলৈ সকলোকে মই স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? হবই নিশ্চয় ভাল। ৰেডি হলো, যাবলৈ হল। সব পেকিং হৈ গল, উলাই মেলিও ৰেডি, যাম গৈ আৰু এতিয়া। আহা কইফলা হা। এজনী মোৰ ভন্টি কান্দিবতে চাব দেই। না কান্দু পাই। আজি মই যামগৈ বুলি তাই স্কুলো নগলে। হ'ব ঠিক আছে। মাৰ ঘৰলে নিজ জন্ম শিক্ষা বুতলা জেগা দুখৰলে আহোঁ বহুত ফূৰ্তি আৰু সুখলৈ। যোৱা হয় আকৌ সেই চকু পানীৰে, কিন্তু দূৰত্বৰ বাবেই চাগে বুটলি লৈ যাওঁ সৰু সৰু সুখৰ মুহূৰ্ত আৰু পৰিয়ালৰ মৰম। জন্ম এখন ঘৰত, শেষ উশাহ আকৌ এখন ঘৰত। কি যে হয় এই নাৰীৰ জটিল জীৱন। একো নাই, আকৌ আহিম নতুন আকৌ উৎসাহ লৈ। আহি পালোহি আমি মৰাণ। ৰাকেশে ইমানে হামিয়াই আছে, ইমানে টোপনিয়াই আছে। ভাতকেইটা খাই ওলাই আহিলে যে, সেইকাৰণে সি অকণমান চাহ খাবলৈ গৈছে। আমি গাড়ীতে বহি আছোঁ। ইফালে তজু কি কৰিব আৰু, ফোনটোকে চাই চাই আহি আছে আৰু। বেয়াও লাগিছে মনটো। ভণ্টিহঁতলৈ মনটো পৰিছে, দাদা বৌ মা দেউতা সকলো কাৰণে মনত পৰিছে। বহুত দিন হ'ল থকা, মানে বহুত দিন থাকি পিনে আকৌ আহিলে মানে মোৰো বেয়া লাগে বা তাহাঁতৰো মানে বেয়া লাগে। কিয়ানে কান্দিছে, তজুক মিছ কৰিছে। স্কুলৰ পৰা আহিয়ে সি সুধিছে সি তজু ক'লে গ'ল বুলি। বেটা কিয়ান ভাইটিয়ে বিচাৰিছে ন তোমাক? কৈ দিয়া কিয়ান ভাইটি আই মিছ ইউ। কি কৰিব, উপায় নাই। কেছে হৈ তাতে চাহ খাবলৈ গৈছে। সুখমল টি লঞ্চ সেইখনত। মানুহটো ইমান ভাল, চাহ লৈ আহিছে মোৰ কাৰণে, ট্ৰে লৈ আহিছে। কেলে মানে ট্ৰেখনত কেলে লৈ আনিব লাগে চাহখিনি? গৰম সেইকাৰণে সি লৈ আনিছে চাহ আৰু মিঠাই লৈ আনিছে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ অন্য এটি ব্লগলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি ভিডিঅ' কৰিছোঁ ডাইৰেক্ট ডিগবৈৰ পৰা। কালি আহি ব্লগ শ্বুট কৰা নহ'লে আৰু মনটো অকণ বেয়া লাগি আছিল, সেইকাৰণে কালি ব্লগটো কণ্টিনিউ নকৰিলোঁ। কিন্তু আজিৰ পৰা পাব ডেইলি ব্লগছ। কালি অহাৰ পাছতে যিমানখিনি বস্তু বাহিনী নিছিলোঁ সকলোখিনি আনপেক কৰিলোঁ, জেগাই জেগাই বস্তু থলোঁ। মই মানে নোৱাৰোঁ, মই ক'ৰ পৰা অহাৰ পাছতে যেতিয়ালৈকে বস্তুখিনি মই সামৰি মানে জেগাই জেগাই থ'ব নোৱাৰোঁ ন, তেতিয়ালৈকে মোৰ শান্তি নালাগে। লাগিলে যেইটাই বাজক। এতিয়া দেউতাক ৰুটি দিলোঁ, তজুও ৰুটি খালে। মই খোৱা নাই, মই খাম এতিয়া। কিন্তু তাৰ আগত এটা বস্তু দেখাওঁ, তজুৱে দেখাবলৈ কৈ আছে। তাৰ এটা পাৰ্চেল আহিছে। কিনো পাৰ্চেল আহিছে তাক দেখাবলৈছোঁ ৰ'ব। কি পাৰ্চেল আহিছে বেবি? পাৰ্চেলটো আনবক্সিং কৰি দেখুৱাচোন। আনবক্সিং কৰিব নাজানা? ৰ'বা মই কৰি দিছোঁ। ৰ'বা উলিয়াই দিওঁ বস্তু। চোৱা ওলোৱাই নাই, চোৱা। বস্তুটো ওলাব দে। আহি গ'ল এখন কিকবোৰ্ড। হেপী এইখন হৈছে এখন কিকবোৰ্ড। নতুনকৈ যোনে যোনে শিকে, নতুনকৈ শিকা বুলি নহয়, এইটো চুইমিঙৰ কাৰণে বহুত ইউজফুল বস্তু হয় এখন কিকবোৰ্ড। আজি আমাৰ তজুৱে কিকবোৰ্ড ইউজ কৰিব, চুইমিঙত কিকবোৰ্ড ইউজ কৰিব দেই। এইটো পানীত কেনেকৈ যাবা? কেনেকৈ সাঁতুৰি সাঁতুৰি যাবা? ধেত সেনেকৈ ভাঙি থাকিব ন, ৰ'বা মই খুলি দিম। এইটো বস্তু চাৰিওফালে এনেকৈ এনেকৈ আছে। এইটো বস্তু আঁতৰাই দিব লাগিব। য়েছ, তেতিয়া তুমি হাতখনত এনেকৈ এই পাৰ্টটোত এৰি দিয়া, এই পাৰ্টটোত এনেকৈ ধৰি চাৰিওফালে এই পাৰ্টটোত ধৰি এনেকৈ ফ্ল'টিং হ'ব। বহুত ভাল বস্তু হয় দেই এইটো। আৰু এটা বস্তু আহিছে, বাপেকে আমি নথকা অৱস্থাত এয়া তাৰ এইবিলাক লাগতিয়াল বস্তুবিলাক অৰ্ডাৰ দি থৈ দিছে। আহাচোন এইটো সোমোৱাই দিয়া, চাওঁ। সোমোৱাচোন, চাওঁ সোমাই নে নোসোমাই। উঠা 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 উঠা। ৱাহ, হ'লেইচোন। এতিয়া মই খাব লৈছোঁ অ'টমিল। আজি ৰুটি খাবলৈ মন যোৱা নাই, কেলৈ জানো এইকেইদিন ঘৰত খাই আছিলোঁ যে, সেইকাৰণে চাগে। সেইকাৰণে খাইছোঁ এতিয়া অ'টমিল। য'ক লৈ আহিলোঁ এতিয়া কেৰাটে ক্লাছলৈ। আজি জুবলি ফিল্ড বন্ধ, 15 আগষ্টৰ কাৰণে তেওঁলোকে কিবা প্ৰিপেৰেশ্যন কৰিছে, সেইটো কাৰণে ফিল্ডখন বন্ধ হৈ আছে। তাৰ স্কুলৰ কামেল ফিল্ডতে আজি কেৰাটে হৈছে। কেৰাটেৰ পৰা আহিলা? হা চাওঁ ড্ৰেছটো এবাৰ।
দৌৰলৈ যোৱা অকণমান কেনেকুৱা লাগিলে আজি বহুত দিনৰ মূৰত হেৰি কেৰাটে কৰি পিনে মজা আৰু কি দিলে ছাৰে বেটছ কি দিলে আজি ছাৰে ক'ত লগাব দিছে হাতত চুইমিং কাইলৈ যাবা দেই হে আজি নাই নহয় আহিলোঁ এতিয়া তজক কেৰাটেৰ পৰা আনিলোঁ বহুত দিন হ'ল কেৰাটে ক্লাছ মিছেই হৈ আছিলে ঘৰলৈ গৈছিলোঁ তাৰপিছত মাজতে মোৰ গা বেয়াও হৈছিলে সেইকাৰণে যোৱাই হোৱা নাছিলে কিন্তু আজি বহুত দিনৰ মূৰত কেৰাটে ক্লাছ গ'লোঁ কেৰাটে ক্লাছৰ পৰা আহিছিলোঁহে ইমান সি উৎপাত কৰিলে আকৌ লগালগ তাক চুইমিঙলৈ লৈ আহিলোঁ এই আনি থোৱা বস্তুকেইটা আছিলে নহয় সেইকেইটাৰ লগত সি নেখেলাকৈ ক'ত থাকিব আজি মোৰ মিনি ব্লগটো ইমানেই আছিল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন ব্লগৰ লগত